মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি মই গাহৰি মাংস তিলৰ ৰেচিপি বনাই দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই প্ৰথমতে তিল লৈ ল'লোঁ, ইফালে পিঁয়াজ এটা, এইফালে আদা নহৰু জলকীয়াৰ গুড়ি। তাৰপিছতে এইফালে আছে গাহৰি মাংসখিনি। কেনেকৈ বনাওঁ চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এয়া দেখিছে, অকণ পানী শুকালে মই তিলখিনি দি দিম। এতিয়া উতলি আছে। এইফালে মোৰ দালি বইল পূৰা হৈ গৈছে, উতলি আছে, নমাই দিওঁ। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এয়া দেখিছে, গাহৰি আৰু তিলৰ মাংস হৈ গৈছে। আপোনালোকেও বনাই খাব। পানীটো আৰু অকণমান শুকাবলৈ দিব লাগিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মাংসটো বনাই হৈ গৈছে আৰু ভিতৰত ঠাণ্ডা লাগিছে কাৰণে অকণমান বাহিৰত আহিলোঁ। বাহিৰতে অকণমান বহিছোঁ। আপোনালোকে আজি পিকনিক খাবলৈ গৈছেনে? আজি ডেটটো হৈছে 31। এতিয়া সময় হৈছে 1:12। ভিডিঅ'টো আপোনালোকে 31ত নাপাবও পাৰে, কেতিয়া 1, 2 এনেকুৱাত পাব পাৰে। মই গম নাপাম বাৰু, এডিট কৰোঁতে অকণমান টাইম লাগে যে। আপোনালোকে পিকনিক খাবলৈ গৈছেনে 31 দিনাখন? কোনে কোনে গৈছে মোক জনাবচোন। আমিও যাম বুলি ভাবিছোঁ, কিন্তু আমি আজি নাযাওঁ, অহাকালি যাম। কিন্তু সকলোবোৰ আপোনালোকক দেখাম। আহি থকা 2022টো যাতে আপোনালোকৰ সকলোৰে ভালে কুশলে যায়, তাকেই ময়ো কামনা কৰিছোঁ। আৰু সকলোৱে ফূৰ্তিৰে দিনবোৰ কটাব, হাঁহি মাতি দিনবোৰ যোৱাব। টেনশ্যন নকৰিব, দুখ নকৰিব। যিকেইটা দিন থাকে সদায় হাঁহি মাতি বিন্দাছ থাকি কটাব। এনে আহি পালে স্কুলৰ পৰা। खाना खाने के लिए जाऊंगी। ভাই
ফাইনেলি ভাত খাই বৈ হৈ গ'ল। এতিয়া বজাৰ যাওঁ বুলি ভাবিছোঁ অকণমান। কি কিনো বজাৰত আপোনালোকক সকলোবোৰ দেখাম, চাই থাকিবচোন ভিডিঅ'টো। আমি আচলতে পাপাৰ মেডিচিন এটাই আনিবলৈ গৈ আছোঁ। ঘৰত আহি পাই গ'লো। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগতে চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।